ইমান ঠাণ্ডা পৰিছে, ইমানেই ঠাণ্ডা পৰিছে যে মই গা ধুবলৈকে চিন্তা কৰিবলগীয়া হৈছে। মই সদায় গা ধুব বিচাৰোঁ, কিন্তু ধুম ধুমকৈ সদায় মোৰ দুপৰীয়া হয়, কেতিয়াবা আবেলি হয়, কেতিয়াবা 3টা 4টা বাজি যায়। ৰাতিপুৱা মোৰ উঠিব পৰা ইমান ঠাণ্ডা লাগে, পিছতো বহুত ঠাণ্ডা লাগে, কিন্তু সন্ধিয়া টাইমতে মই গাটো ধুই দিওঁ একেবাৰে। দিনটো মানে মই ৰ'দত বহিম, অ'ত বহিম, ত'ত বহিম, এনেকৈ থাকোঁ। কিন্তু মানে ধুওঁতে মোৰ ইমান দেৰি হৈ যায় গা ধুওঁতে। আপোনালোকৰ হয়নে? ঠাণ্ডা দিন বুলি ক'লে মই বহুত ভাল পাওঁ, কাপোৰৰ মাজত সোমাই থাক, ৰাতিপুৱা উঠিবলৈ খালি অকণমান দিগদাৰ হয়। কিন্তু গৰম দিনতকৈ মানে ঠাণ্ডা দিনত শান্তিকৈ থাকিব পাৰি, যিকোনো কাম শান্তিকৈ কৰিব পাৰি। বাকী ঠাণ্ডাটোৱে বাৰু অকণমান অশান্তি কৰে, কিন্তু হ'লেও মানে গাটো ধুবলৈ যে ইমান ঠাণ্ডা লাগে। পিছে ঘৰটো বহুত ঠাণ্ডা, মানে একেবাৰে বহুত বেছি ঠাণ্ডা। ৰ'দ পৰিলেহে পৰা আৰু, নহ'লে ৰ'দ নপৰিলে দিনটো মানে ঠাণ্ডাকৈ কঁপি থাকিব লাগিব। সৰু থাকোঁতে ইমান ঠাণ্ডা পৰা নাছিলে নেকি, এতিয়াহে কিবা ঠাণ্ডা বেছিকৈ পৰিলে এনেকুৱা লাগে মোৰ। সেইকাৰণে মেগী বনাই খাইছোঁ আজি একদম জ্বলাকৈ, কিন্তু মেগীখিনি খাবলৈ বৰ বেছি ভাল নহ'লে। সেইকাৰণে মই কি কৰিম এতিয়া, পেলাবতো নোৱাৰোঁ। যি টিকে মানে মই মেগীখিনি শেষ কৰোঁ বুলি পেককৈ কৈ আছিলোঁ, কিন্তু যি টি কথা ক'লোঁ কাৰণে মই ভইচটোও কাটি দিব লগা হ'ল। কি কৰিম আৰু, উপায় নাই, ফটা মুখ যি টি ওলাই যায়। সন্ধিয়া বোলো চাহ একাপ খাওঁ, আৰু মই ইয়াতে মোৰ ভিডিঅ'টো সামৰণি মাৰোঁ। বাই বাই।